আজি আমি আটাইকেইটা ওলালো খাবলৈ গৰম জিলাপি আৰু 10 টকাতে পোৱা পুৰি চব্জি বগাবলৈ শিলৰ পাহাৰ সেৱা কৰিবলৈ আৰু চাবলৈ এই তিনিটা বান্দৰক কিন্তু তাৰ আগতে এই ল'ৰাটোক চাওক এই ল'ৰাটোক নহয় এইটো ল'ৰাক চাওক যোনে ৰ'দৰ কোবত যেনে তেনে চকু মেলি আছিলে তো হেল্ল' মোৰ নাম চিৰঞ্জিত যোনে হাতেদি নধৰাকৈ বাইক চলায় কাৰণ এইটো মোৰ হিডেন টেলেণ্ট সৰু সুৰাকৈ ময়ো ইউটিউবত ভিডিঅ'জ বনাই ভাল পাওঁ তেনেকৈ আজিও ভিডিঅ' বনাই থাকোঁতে লগৰটোৱে এৰিয়ে থৈ গৈছিল সিফালে তাক পিক কৰিবলৈ ঘৰৰ ফ্ৰণ্টত মই ৰখি আছিলোগৈ বাট যেনে তেনে তাক ধৰিলো আৰু ধৰি লৈ চেলফি এখন ললো পিছে জোকছ এপাৰ্ট শিৱভক্ত হিচাপে আমি আজি গোটেইকেইটা গৈ আছো মহেশ ধামলৈ আৰু যিহেতু মিনি ভ্লগ বনাই আছো গতিকে অহা যোৱা গোটেই জাৰ্নিটোতো দেখাবই লাগিব আৰু এনেদৰে মোৰ জাৰ্নিবোৰ চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পিছে আজিৰ জাৰ্নিটোত মাজতে ৰখি ফটো উঠিলো আৰু অলপ পিছত গৈ বাম্পাৰ ভিৰ দেখিলো শিৱৰাত্ৰিৰ দিনা বাবাৰ আশীৰ্বাদ নলম নে বোলো সেই বুলি গোটেইকেইটা মহেশ ধাম পালোহি কিন্তু খোজকাঢ়ি হাৱা ওলাই গৈছিল পিছ পিনৰ পৰা নহয় আকৌ মুখৰ পৰাহে সোমাই আহিলো গোটেইকেইটা কিন্তু চিন্তা এটাহে চেণ্ডেল হেৰাব নেকি বাৰু চব চিন্তা বাদ দি আহিলো সেৱা কৰিবলৈ দিনটো ব্ৰতত থাকি 10 টকাই পুৰি দেখি আৰু নোৱাৰি বোলো লগতে জিলাপিও আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব নেক্সট ব্লগত নিশ্চয় মেনশ্যন কৰিম বাই।